চোলাটো খুলি এনেকৈ কৈ দিয়ে ভালতে পৰি আছে কিবা এটা কৈ দিয়া কিবা এটা কৈ দিয়া মই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি কৈ দিয়া ভদকে কৈছো ভদকে কোৱা পৱন মানৰা খেলিব আহিছো মোৰ গাঁৱলৈ তাৰপিছত ফুল দুটা গুল দিম চাই এটা নহ'লে দুটা দিম হৈ গ'ল হেল্ল' গাইজ তো পালোহি আমি কগাঁও খেলপথাৰৰ দেখা পাই ইমান মানুহ নহ'ব যেন পাইছোঁ তেওঁ আছে মানুহ বাৰু চাই লওঁ কি হয় চাই লওঁ যদি খেলি মাৰি কি কৰিবি বৰ্তমান গাইজ আহি পালোঁ খেলপথাৰৰ এতিয়া বেলেগে খেল খেলি আছে তো জীয়াই সৈতে লওঁ কিমান নম্বৰত বাৰু আছে খেল তো চাই লওঁ গাইজ অকণমান মই ৰখি দিওঁ গাইজ বৰ্তমান খেলপথাৰত পালোহি এতিয়া খেল চলি আছে তাৰপিছত এইফালে চাওক জিন্তু ঘৰত আহি পাইছে এতিয়া বৰ্তমান তো এতিয়া খেল মই থাকোঁ এইটো মই মোক ভালকৈ থাক মুখখন এইটো মই এইটো এই ফাল্টু কৰি তেনে ইয়াৰ হেল্ল' গাইজ তো এতিয়া আমাৰ দাদাহঁতে ইউনিফৰ্ম পিন্ধি লৈছে তাৰপিছত এতিয়া খেলিবলৈ যাব আৰু গাইজ বৰ্তমান আমাৰ হালধীয়া কালাৰটো নহয় বাৰু সেউজীয়া কালাৰহে হয় কাৰণ গাইজ সেউজীয়া দুটা মিলিলে ন গাইজ সেইটো কাৰণে টৰ্চত আমি হাৰিলোঁ সেইটো কাৰণে আমাক হালধীয়া পিন্ধিব দিলে কমিটি ফালৰ পৰা তো এতিয়া হালধীয়াকৈ পিন্ধি খেলি আছোঁ আৰু গাইজ মজা ৰখাইছা গাইজ প্ৰথম ৰাউণ্ড জিকি গ'লোঁ আৰু দুখনমান খেল আছে খেলখনে যাম আৰু গাইজ দুখন খেল জিকি গ'লোঁ আৰু এতিয়া ছেমি ফাইনেল পাই গ'লোঁ ছেমি ফাইনেল খেলিখনে যাম আৰু তো ফাইনেল আজিয়ে হ'ব বুলি কৈছে তো এতিয়া ছেমি ফাইনেল জিকিলোঁ তাৰপিছত ফাইনেল খেলি আছোঁ এনেকুৱা কেতিয়াবা কোৱা হ'ল সেনেকুৱা অকণ কৰিব লাগিব এনেকৈ মানুহ আহিলে নালাগে দে
ঠিকে অঁ কমিটিকেইটাক মাৰিলেও কথা নাই সিহঁতৰ টকা আছে ভাই তো এইখিনি গাইজ এটা বেয়া খবৰ তো আমাৰ গুলিটোৱে তাৰপিছত বেগীটোৱে তো বহুত ডেমেজ হৈ গ'ল মাথা ফুটি গ'ল সেইকাৰণে আমাৰ ডিক্লাই দি দিলে খেল হাৰিলোঁ বুলি তো আধাতে ডিক্লাই দি দিলে এতিয়া গাইজ খেল নহয় আৰু ঘৰলৈহে যাওঁ আৰু গাইজ তো এতিয়া বৰ্তমান ৰাতি 9টা বাজিলে তো এডিট চেডিট কৰি পূৰা কমপ্লিট হৈ গ'ল তো আজি খেল হাৰিলোঁ তো গম পাইছে চাগে কিয় কাৰণে হাৰিলোঁ তো গুলিটোৱে বেগীটোৱে মাথা ফুটাৰ কাৰণে হাৰিলোঁ তো ডিক্লাই দি দিলে খেলখন তো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মই গধূলি এডিট চেডিট কৰি কমপ্লিট হৈ গ'ল তো এতিয়া গাইজ তো এতিয়া শুই দিওঁ বহুত ৰাতি হ'ল তো চবে শুই আছে ঘৰত এতিয়া শুই দিওঁ